কাপোৰখিনি ধুই আহিছোঁ সেইফালে আকৌ বোলে মই খৰি ভৰাব লাগে। বুঢ়ীজনীয়ে গোটেই গাঁও ফুৰিটোৱে যায়, গোটেই কামখিনি ময়ে কৰিব লগা হয়। বতৰটো কিন্তু বেয়া কৰি আহিছে, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে, কাপোৰ এইকেইটা ভৰাইহে লওঁ পাই। খৰিটো নহ'লে আজি ভাত খাম আৰু ৰাতি। তাইৰ ইমান স্বাস্থ্য পাতি ভাল আছে কিহৰ কাৰণে? ইমান কাম কৰিব দিব খিনিয়ে যোৱা নাই, আজি চায়ে থাকোঁ ৰ। তাই কি খাই আজি চাই থাকোঁ ৰ। কিমাননো কাম কৰি থাকিম আৰু। হৰলিক্স অকণমান খাই আহিলোঁ, ভিতৰত গুলি আনিছোৱে বাৰু, তথাপিতো লগা হ'লে আৰু খাম। বুঢ়ীজনী আকৌ দেখিলে গোটেইখিনি খাই পেলাব মনে মনে। বুঢ়ীজনী ৰাতিপুৱাৰ পৰা এটা কামো নকৰে, গোটেই গাঁওখন ঘূৰি ফুৰোঁতে যায়গৈ। খাই আহিলোঁ অলপমান, তেতিয়াহে যদি অলপমান শক্তি পাওঁ আৰু। কুকুৰাখিনি আহিলেই হ'ব বান্ধোংগৈ। আজি ঘৰত পৰিছে, এইটো খাই খায়ে তাই ফুটবল হৈ পৰিছে। মোৰ বেটাটোক আনিব কম ৰ ফোন কৰি। কিমাননো পানী আনিম আৰু, একদম ভাগৰ লাগি গৈছেগৈ পানী কঢ়িয়াকৈ। বুঢ়ীজনীতো ঘৰলৈ একদম নায়েই, ৰাতিপুৱাৰ পৰা ফুৰিবলৈ গ'ল। ক'ত বা গ'ল তাই গাঁৱত, গাঁও ফুৰোঁতে তাই দিন যায়গৈ। কাপোৰ এসোপা ধুলোঁ, এইফালে খৰি ভৰালোঁ, এইফালে মই আকৌ একদম পানী আনিব লগা হৈছে। ৰাম, মানে শান্তি নাই আৰু মোৰ। ভাতকেইটা খোৱা হ'ল দে, ইমান ৰ'দ দিছে ভাল লাগিছে। গোটেই বৰষুণ। খাবা এটা তামোলো নাই, বাৰীৰ দিকে বিচাৰি যাওঁ ৰ। অ' বুঢ়ী আই, হেৰি মা ঘৰৰ পৰা ফোন কৰিছিলোঁ। অঁ, এই বোলে মাৰ গাটো ভাল নাই, মই ঘৰলৈ যাওঁ। যা এখন মনত লৈছে এসোপামান বস্তু আনিবি। আপুনি হেৰি যাবলৈ কিমান দি পঠিয়াই মোক বস্তু? আমি দুখীয়া কাৰণে আনিব দিছোঁ। উপায়ো নাই বুঢ়ীজনীৰ পৰা। হ'ব দে, মোনাখন ক'ত আছে? এই ঘৰত আছে, যা। ঘৰতে আছে, দিয়ক মই যাওঁ তেতিয়াহ'লে দে। অঁ, বেগটো আকৌ লৈ যাবলৈ কৈছে ন বুঢ়ীয়ে, তেতিয়া লৈ নগ'লেও আকৌ একদম কিবা জগৰহে লাগিব আৰু। মায়েও আকৌ মোক খাব নাই পোৱা বুলিহে ভাবিব। উপায়ো নাই, লৈ যাওঁ আৰু কিনো হয় বা কি কি দিয়ে। অ' মা আছানে? অঁ, দৰজাখন খুলি দিয়াচোন। অঁ, তুমি দৰজাখন খুলি দিয়াচোন। অ' মা। মাজনী মই ভাতে খাব পৰা নাই। হয় নেকি মা? ঘৰখনলৈ আহিলোঁ, একো এটা আনিব নোৱাৰিলোঁ। নিজৰ মাৰ ঘৰলৈ আহিছোঁ, একো এটা বস্তু আনিব নোৱাৰিলোঁ। ইমান মানে অৱস্থা বেয়া মোৰ হ'ব, নিজৰে বেয়া লাগে কিবা ঘৰলৈ আহিব। কি ভাবি আছা মাজনী? নাই মা, তোমাৰ ভাত খাব পৰা নাই, মনটো বৰ বেয়া লাগিছে। মই একো এটা আনিবলৈও নহ'ল। হয় দিয়া, তোমাৰে অৱস্থা বেয়া। অঁ মা, তাকে হেৰি দৰৱ চৰৱ খাইছানে তুমি? খাইছোঁ। অঁ মা, দিয়া তুমি অকণমান শোৱা নহ'লে। মই থাকিমেই নহয় এইকেইদিন 5 দিনমান, তুমি অকণমান আৰাম কৰা তেতিয়া। অলপমান ভাল পাইছোঁ, বাহিৰতে বহোঁ। অ' মা, আপেল খাবা নেকি? মই নাখাওঁ, মই অলপ আগতে ফলৰ লগ খাইছোঁ। তুমি ভাত খাব যোৱা। তুমি ভাতো নোখোৱা তেতিয়াহ'লে? নাখাওঁ মই। অঁ, দিয়া তুমি বহা তেতিয়াহ'লে, অলপমান গাটো ভাল লাগিব। দিয়া। অ' মা। মই ঘৰলৈ যাওঁগৈ। যোৱা নেকি? অঁ, এই হেৰি বুঢ়ীয়ে প্ৰেছাৰ আছে নহয় আৰু অকলে আছে। বুঢ়ী ক'ৰবাত মৰি থাকিব নহ'লে। হেৰি তুমি ভালকৈ থাকিবা দেই, চিন্তা কৰি নাথাকিবা। মই এতিয়া অলপ ভাল পাইছোঁ, তুমি চিন্তা নকৰিবা। অঁ, আৰু যোৱা চাউল লৈ যোৱা অলপ, আৰু পিঠাগুড়ি আৰু কলো আছে। ভিতৰৰ পৰা মোনা এখন বিচাৰি লোৱা। মোনা মই লৈ আনিছোঁ মা, মই ভিতৰত থৈ দিছোঁ। অঁ, ঠিক আছে তেতিয়াহ'লে। মা মই যাওঁ, তুমি ভালকৈ থাকিবা দেই, চিন্তা নকৰিবা। বোৱাৰী নথকাতে মই পুখুৰীৰ মাছ এটা বিক্ৰী কৰোঁ ৰ। বিহু আহিলে নহয়, মই কাপোৰো কিনো, সোণৰ গহনা কৰি লওঁ, আৰু তাইক পানীখিনি শুকাল বুলি কম। এটা কাম কৰোঁ ৰ, মানুহ মাতি মেচিন লগাই সিঁচাং গ'ল। ফেমিলি ঘৰত আছানে? আছোঁ। তই আহিলি, বহি বহ।
ভাত খালি? খালো তই খালি নে নাই মই খালো। খবৰ কেনে? এই খবৰ আৰু কি মোৰ গৰু এটা বিচাৰিব আহিছিল হয় নেকি? চাহ খাই যাবি নহ'লে? দে মোৰ দেৰি হ'ব গৰুটো বিচাৰিব যাম খাবি যাম দে এইটোচোন গৰু কিবা কৰি পালো আৰু মা ঘৰৰ পৰা আহিলো মনটো বেয়া লাগিছে বুজিলি চাগে ঘৰত অকলেই আছে গৈ থাকো আৰু সুস্থ এজনী আহিলে মাছটো কি গোটেই শেষ কৰিলো আজি বা কি কৰে ঠিক নাই আজি অ বুঢ়ীয়া তই আহিলি আহিলো মই একেবাৰে পেছাৰে উঠিলো আপুনি গাঁৱত ঘূৰি নুফুৰিব ঘৰতে থাকক মাৰ ঘৰলৈ কি আহিলি সেই মায়ে মোক চাউল দি পঠিয়াইছে কল দি পঠিয়াইছে পিঠাগুড়ি দি পঠিয়াইছে হয় নেকি আপুনি ধুনীয়াকে বহি বহি খাই থাকিব পাৰিব প্ৰেছাৰ বহুত বেছি উঠিছিল নেকি বহুত উঠিছে দিয়ক আপুনি ক'তো ঘূৰি নুফুৰিব দেই মই এইটো থৈ আহোঁগৈ ধুনীয়াকে চাহৰ লগত সদায় খাই থাকিব পাৰিব দিয়ক চব ভয়ে লাগিছে মই সাহস থাকো ৰ যাতে মই বুলি গম নাপায় বহুত দিন পুখুৰীটোলৈ যোৱাও নাই নহয় মাহঁতৰ ঘৰত আছিলোগৈ এতিয়া যাওঁচোন পুখুৰীটোলৈ মাছখিনি চাগে ডাঙৰেই হ'ল যাওঁ এবাৰ বাৰীৰ পৰা চাই আহোঁগৈ পুখুৰীটোচোন অত ডাঙৰ পুখুৰীটো সিঁচি পেলালে এইটো কোনে কৰা নাই বুঢ়ীয়ে কৈছে বুঢ়ীক গৈ পিনি সুধিমগৈ ৰাম ৰাম ইমান ডাঙৰ পুখুৰীটো সিঁচি পেলালে মই ক'তেই মৰো আৰু মই যাওঁ বুঢ়ীক সুধোগৈ তাই এতিয়া কথাটো গম পাব মই তাৰ পাছে পাছে যাওঁ বুঢ়ীয়া পুখুৰীটো অত ডাঙৰ পুখুৰীটো কোনে সিঁচিলে মই গম নাপাওঁ কি গম নাপাওঁ অত ডাঙৰ পুখুৰীটো মই নাথাকোঁতে 5 দিনত কোনে সিঁচিলে ক'ব লাগিব গম নাপাওঁ মই ক'ব লাগিব তই কবি নে নহয় তোক এতিয়া পুখুৰীত গটা মাৰি দিম বোকাত পুতি দিম কিন্তু সঁচাকে কবি নে তই এতিয়া যি হয় ময়ে আহিছো মানুহ আছি মই জানো নহয় যে বুঢ়ী তোৰ বাদে বেলেগ নহয় বুলি মোক এতিয়া পইচা লাগিব অত ডাঙৰ পুখুৰীটো মোক পইচা লাগিব মোতকৈ মই এতিয়া গটা মাৰি দিম 5,000 পাছত মোক লাগিব ঐ বুঢ়ী পইচাখিনি কি কৰিলি পইচাখিনি কি কৰিলি তই তাৰমানে মই নাথাকোঁতে গোটেই পুখুৰীটো সিঁচি সোণৰ গহনা ল'লি পাট কাপোৰ ল'লি তোক আজি খতম কৰি দিওঁ তোক আজি যি হওক তোক গটা মাৰি দিওঁ তোক জীয়াই নেৰাখোঁ